অন্বেষণৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 20 জুন, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি। সেয়া আমি সকলোৱে জানো। কিন্তু বিষ্ণু ৰাভাদেৱৰ জীৱনত এনে কিছুমান মধুৰ কাহিনী আছে, যাৰ বিষয়ে হয়তো আপুনি আগতে জনা নাছিল। গতিকে আহকচোন আজি বিষ্ণু ৰাভাদেৱক সুঁৱৰি তেওঁৰ জীৱন গাথালৈ এভুমুকি মাৰোঁ। ভেকচন কৰাত ৰাভা বৰ পাকৈত আছিল। এদিনৰ কথা, বাৰিষা কাল ৰাভা ৰোষত পৰি আত্মগোপন কৰি আছেহি নলবাৰী উত্তৰে পাগল দিয়া নদীৰ পশ্চিম পাৰে এঘৰ মানুহৰ ঘৰত। চৰকাৰৰ আৰক্ষী বাহিনীয়ে গম পাই গোটেই ৰাতি সশস্ত্ৰৰে পহৰা দি আছে। ৰাতিপুৱালেই তেওঁক আটক কৰিব। তেতিয়া বাৰিষা কাল, পাগল দিয়া নদী পানীৰে উপচি পৰিছে। দুকমুকালিতে কান্ধত এখন নাঙল, মূৰত জাপি, হাতত এডাল লৰু, গাত এটা ফটা চোলা আৰু আঁঠুৰ ওপৰৰ পৰা এখন পুৰণা গামোচা কঁকালত পিন্ধি এজন বড়ো কছাৰী জনজাতীয় খেতিয়কৰ ভেষত এহাল গৰু খেদি পহৰাত থকা আৰক্ষী বাহিনীৰ আগেৰে ৰাভা ওলাই গ'ল। আৰক্ষী বিষয়া এজনৰ মুখামুখি হোৱাত বিষয়াজনে তেওঁক ৰাভাৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিলে, "আমি সব নাফাৰং কোনি বিষ্ণু ৰাভা" বুলি কৈ আগেৰেই বিষ্ণু ৰাভা ওলাই গ'ল। আৰক্ষী বিষয়াই তৎকে ধৰিব নোৱাৰিলে। কিছু দূৰ গৈয়ে সুযোগ সুবিধা বুজি গৰুহাল, কান্ধৰ নাঙল আৰু মূৰৰ জাপি থিতাতে থৈ ফেনে ফুটুকাৰে বাঢ়ি অহা পাগল দিয়া নদী পাৰ হৈ পূব পাৰত উঠি এখন নিৰাপদ ঠাইত আশ্ৰয় ল'লে। 1967 চনৰ কোনো এটা দিন, অসম বিধানসভাৰ কথা। শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিপক্ষে বিৰোধী দলে নানা তথ্যপাতি উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ দিছে। চৰকাৰ পক্ষই উত্তৰ দিলে। বিধানসভা উত্তেজিত হৈ উঠিছে। অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামীদেৱ। বিধায়ক ৰাভাদেৱে থিয় হৈ অধ্যক্ষ মহোদয়ক সম্বোধি ক'লে, "ৰজা প্ৰজা পিতা পুত্ৰ সম্বন্ধ। এতিয়া ৰজা নাই যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ। চৰকাৰেই ৰজা। এতিয়া আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছেই আমাৰ পিতা। এই পিতাই আগতে আমাক বৰ মৰম কৰিছিল। তেতিয়া আমি মাতিলে মাতিছিল। সুখ দুখত আমাৰ প্ৰতি যত্ন লৈছিল, চোৱা চিতা কৰিছিল। এতিয়া আমি মাতিলেও নেমাতে, মাতবোল নিদিয়ে, মৰমো নকৰে, হাত ভৰি নলৰে, লৰচৰো নকৰে, নাকত শ্বাস প্ৰশ্বাসো নাই, চকুও নেমেলে, কাণেৰেও নুশুনে। কথা কি হ'ল? গাত হাত দি চাওঁ, শৰীৰ জঠৰ হৈছে। কংগ্ৰেছ চৰকাৰ, আমাৰ পিতাৰ মৃত্যু হৈছে। অধ্যক্ষ মহোদয়, আপুনিও আহক। পিতাৰ মৃতদেহ গেলি পচি দুৰ্গন্ধ নোলাওঁতেই আমি সকলোৱে ধৰাধৰি কৰি বৰলুইতৰ বুকুত উটাই দিওঁ। বিধানসভাত হৰ্ষধ্বনিৰে হাত চাপৰি জাউৰি উঠিল। কিন্তু সংখ্যাগৰিষ্ঠৰ বিধায়কৰ দ্বাৰা গঠিত চৰকাৰ হেতুকে অনাস্থা প্ৰস্তাৱ নাকচ হ'ল। সেইদিনা বিধানসভাৰ বিৰতিৰ পিছত বাহিৰত চৰকাৰ পক্ষৰ প্ৰবীণ কংগ্ৰেছী বিধায়ক মাননীয় শ্ৰী দেৱেশ্বৰ শৰ্মাই ৰাভাদেৱৰ গাত থপৰিয়াই ধন্য ধন্য বুলি প্ৰশংসা কৰিলে। বহু গুণাকৰ ৰাভাদেৱে নগাপাহাৰ অসমৰ পৰা বিচ্ছিন্ন হওঁতে দুখ কৰি কৈছিল, "আগাই, মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক। মই ভূপেন হাজৰিকাহঁতক লৈ এটি প্ৰতিনিধি দলৰূপে গৈ অসমৰ লগত নগা ৰাইজক একলগ কৰি ৰাখিবলৈ চেষ্টা চলাম।"